হেল্ল' বন্ধুসকল, পূৰা বজাৰ মত আছোঁ, য'ত আছোঁ দেওবৰীয়া বজাৰ আজি। তো দেওবৰীয়া বজাৰখন দেখাম আপোনালোকক, চাই যাওক। পূৰা বজাৰৰ মাজত আছোঁ। তো মানুহ চানুহ অলপ কম আছে আজি দেওবাৰ, যদিও মানুহ হ'ব লাগে অলপ। বিলাহী কেনেকৈ? বিলাহী কেজি 40 টকা। আচ্ছা, তো বেঙেনা কেজি 40 বুলি কৈছে ইয়াত। কল কেনেকৈ লৈছে? 30 रुपया। আচ্ছা, তো আজি দেওবাৰ মানুহ চানুহ অলপ বেছি হ'ব লাগে, কিন্তু আগতকৈ মানুহ অলপ কম দেখিছোঁ আজি। তো এয়া মই তিনিচুকীয়া পাঁচআলি বুলি কয়, পাঁচআলি ফালে গৈ আছোঁ। তো বন্ধুসকল, আজি মই তিনিচুকীয়া দেওবৰীয়া বজাৰ দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া হৈছে তিনিচুকীয়া দেওবৰীয়া বজাৰ, বহুত ডাঙৰকৈ বহে তিনিচুকীয়া দেওবৰীয়া বজাৰখন। আৰু এতিয়া মই তিনিচুকীয়া পাঁচআলি বুলি কয় এইফালে গৈ আছোঁ এতিয়া। তো বন্ধুসকল, ইয়াত কলডিল আৰু ইয়াত গোটেই থলুৱা চব্জিবিলাক পোৱা যায় ইয়াত মানে। আৰু ইয়াত বজাৰ দিবলৈ মেক্সিমাম মানুহ শদিয়া আৰু ধুবুৰী ফালৰ পৰা আহে। আৰু গোটেইবিলাক লোকেল হয় চব্জিবিলাক, আৰু দেওবাৰে গোটেই লোকেল চব্জি পোৱা যায় ইয়াত। এয়া হৈছে তিনিচুকীয়া পাঁচআলি দেওবৰীয়া বজাৰ। তো পাঁচআলি বুলি কয়, পাঁচটা আলি আছে এইফালে। তো মই এতিয়া চিধা যাম। বেঙেনা কেনেকৈ লৈছে? 40 ন? আচ্ছা আচ্ছা, চবতে 40। শদিয়াৰ পৰা আহিছে নেকি? অঁ অঁ, কচু আছে। কচু কেনেকৈ লৈছে? কচু 40 ন? কচু 1 কেজি দি দিব। কচু আলু এইটো ভালকৈ সিজিবতো। অঁ অঁ, কচু 1 কেজি লৈ ল'লোঁ। ইয়াৰ পৰা কচু 1 কেজি লৈ ল'লোঁ। আৰু এতিয়া যাওঁ তিনিচুকীয়া কলেজৰ ফালে। কচু আৰু বেঙেনা এফালে 40 টকা বুলি কৈছে কেজি। আৰু আপোনালোকৰ এফালে কিমান জনাবচোন। ইয়াত চবতে বেঙেনাৰ দাম 40 টকা। তো আজি মানে লখিমপুৰ বিহপুৰীয়াৰ পৰা জেঠাই আহি আছে, আৰু জেঠাইৰ লগত জেঠাই নাতিনীকেইটা মানে বা ল'ৰাকেইটা আহি আছে। 3টা আহি আছে, সিহঁতক ড্ৰপ কৰিব লাগিব। 10টা বজাত ষ্টেচন পাবহি মানে। মই এতিয়া যাব লাগে ষ্টেচনলৈ, 10টা বজাত পাবগৈ লাগে। এয়া তিনিচুকীয়া কচুজান তিনিআলি দেওবৰীয়া বজাৰ, ইয়াৰ পৰা আৰম্ভ হৈছে। বাইদেউ বেঙেনা 40 নেকি? অঁ অঁ, ঠিকে আছে মানে। এইফালে সুধিলোঁ বেছি কৰিলে নেকি, সেইফালে 40 মানে এই আগত। তো বন্ধুসকল, তিনিচুকীয়াত বেঙেনা, বিলাহী আৰু কচুৰ দাম পাৰ কেজি 40 টকা লয়। আৰু আপোনালোকৰ সেইফালে কিমান জনাবচোন। এইফালে মানে তিনিচুকীয়া বজাৰত বিলাহী, কচু আৰু বেঙেনা পাৰ কেজি 40। আৰু এয়া হৈছে তিনিচুকীয়া কলেজ তিনিআলি, কচুজান বুলি কয় এইখিনি, ইয়াৰ পৰা আৰম্ভ হৈছে। আৰু এতিয়া নিউ তিনিচুকীয়া জংচন গৈ আছোঁ, মানে জেঠাইহঁত আহি আছে আজি লখিমপুৰ বিহপুৰীয়াৰ পৰা। আৰু জেঠাই নাতিনীকেইটা মানে বা ল'ৰাকেইটা আহি আছে। তো এতিয়া ইহঁতক আগবঢ়াবৰ কাৰণে গৈ আছোঁ। মই যাব লাগে সোনকালে, দেৰি হৈ আছে, 10টা বজাত পাবহি। তো বজাৰ চাই ঘূৰি আছোঁ, পূৰা বজাৰ কৰি আছোঁ। বেঙেনা আধা কেজিমান ল'ম বুলি ভাবিছোঁ, কিন্তু এইখিনিত ভাল দেখা নাই বেঙেনা। অঁ ইয়াত অলপ দেখিছোঁ ভাল। বেঙেনা কেনেকৈ? 40 ন? আধা কেজি বেঙেনা চবতে 40 লৈ আছে। চবতে 40 লৈ আছে বেঙেনা। এইটো কি হয় ক'লাকৈ? অঁ অঁ অঁ, খাৰ ন? ঔটেঙা। তো বেঙেনা লৈ ল'লোঁ আৰু কচু লৈ ল'লোঁ। এতিয়া ষ্টেচন যাব লাগে, জল্দি দেৰি হৈ আছে। তো ষ্টেচন যাওঁ আৰু। এয়া মাছ দেওবৰীয়া মাছ। বিলাহী 40 টকা ন? আৰু বেঙেনাটো একেই ন? চবতে একেই। মই সুধি ল'লোঁ বেঙেনা। এতিয়াতো পইচা নাই বাৰু। যথেষ্ট ডাঙৰকৈ বহে তিনিচুকীয়া দেওবৰীয়া বজাৰখন। তাৰ ৰঙালাও কেনেকৈ? অঁ, কেজি কেনেকৈ লৈছে? আচ্ছা, অঁ গোটেইখন লাও। তো আহি পিপলতল বুলি কয় জেগাখিনি, পিপলতল পালোহি। আৰু এইখিনি পূৰা ন' এণ্ট্ৰি লগাই দিয়ে দেওবাৰে। চবফালে বজাৰ দেওবৰীয়া বজাৰ, এইফালে বজাৰ সেইফালে বজাৰ, অকল বজাৰ মানে চবফালে দেওবৰীয়া বজাৰ অকল বজাৰ মানে। চব্জিয়ে চব্জি, কোন এইফালে চব্জি সেইফালে চব্জি, অকল চব্জি মানে। কি লাগে আপোনালোক? খালি একেবিলাকে চব্জি আছে। আৰু ইফালেও একে, ইফালে ৰঙালাও সিফালে ৰঙালাও, ইফালেও কবি সিফালেও কবি, মানে ইফালেও বিলাহী ইফালেও মানে বেঙেনা, চবফালে বেঙেনা। তিনিচুকীয়া এটিচি মলৰ কাষত এইবিলাক ডাঙৰ দেওবৰীয়া বজাৰ।
কথাটো হ'ল কি মই মানে বজাৰ কৰিবলৈ অহা নাই তেনেকুৱাই এনেই ওলাই আহিছিলোঁ জাষ্ট দুটামান বস্তু ল'লোঁ বেঙেনা আৰু কচু আৰু এনেই দামবিলাক সুধি ফুৰিছোঁ আৰু ডালিম কেনেকৈ ডালিম 150 টকা কেজি আৰু আপেলবিলাক আপেল 160 170 অঁ আপেলৰ দামটো বেলেগ বেলেগ অঁ গাহৰি পাই গ'লোঁ ষ্টেচন এইটো তিনিচুকীয়া নিউ তিনিচুকীয়া ষ্টেচন ক'ত বা আছে এতিয়া ষ্টেচনৰ ভিতৰলৈ সোমাই যাব লাগিব নে সোমাও নে নোসোমাও জানো গৈ চাওঁচোন কি হয় পোৱাহিয়ে নাই আগতে পাই গ'লোহি পাবহি হৈছে আৰু ৰৈ আছোঁ প্লেটফৰ্ম টিকেট কাটি লৈ আৰু এইটো হৈছে নিউ তিনিচুকীয়া জংচন এইটো হৈছে প্লেটফৰ্ম টিকেট প্লেটফৰ্মত সোমোৱাৰ আগত 10 টকা দি টিকেটটো কাটি ল'ব লাগে নহ'লে সোমাব দিয়া নহয় আগতে এনেই সোমাব দিছিল আজিকালি এইটো কাটিবলগীয়া হয় প্লেটফৰ্ম টিকেটত তাৰপিছতহে সোমাবলৈ দিয়া হয় প্লেটফৰ্মত বহুত আগৰত খাই দিলে ট্ৰেইনখন কিতা পাই গ'লহি ন মই বিচাৰি আছোঁ ক'ত আছে অ' ল'ৰাটো এইফালে জেঠাই এইটো টিকলুটো পালেহি ন এই কিতা তই ষ্টেচনৰ পৰা ওলালোঁ বেগ চেগ উঠাই ল'লোঁ এতিয়া টেম্পুত উঠি ঘৰলৈ গৈ আছোঁ এইফালে আছে জেঠাই এইফালে টিকলাকেইটা তো ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' লগ পাই আছোঁ